তো এতিয়া উদাহৰণ 7.2 চোৱা ইয়াত দিয়া আছে যে তলত দিয়া বিক্ৰিয়াবোৰত উৎপন্ন হোৱা যৌগবোৰৰ IUPAC নাম লিখা তো প্ৰথমতে আমাৰ এই ৰাসায়নিক বিক্ৰিয়াটোত উৎপন্ন কি যৌগ উৎপন্ন হৈছে সেইটো চাব লাগিব আৰু তাৰ পিছত সেই যৌগখিনিৰ আমি IUPAC নাম লিখিব লাগিব ইয়াত সলিউশনটো কৰাই দিয়া আছে তথাপিতো আমি চাই লওঁ যে কেনেকৈ এটো কৰা হ'ল তো আমাক কি দিয়া আছে যে বিউটানেল তো বিউটানেলৰ ষ্ট্ৰাকচাৰটো যদি আমি চাওঁ কাৰ্বন 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 চাৰিটা কাৰ্বন আৰু যেহেতুকে ইয়াত L বুলি আছে অৰ্থাৎ এলডিহাইড তো আমাৰ কি হৈ যাব শেষৰটোত বা প্ৰথমটোত আমাৰ কি হৈ যাব এলডিহাইড আহি যাব তো ইয়াত নাম্বাৰিং কৰিলে 1 নম্বৰ পজিশনত আমাৰ এলডিহাইড আহি গ'ল তো বাকিখিনিত হাইড্ৰোজেন লগাই দিয়া যিমানটা হাইড্ৰোজেন লাগিব লগা থাকিল তো এইটো আমাৰ বিউটানেল হৈ গ'ল এতিয়া ইয়াৰ অনুঘটকীয় বিজাৰণ ঘটালে তো অনুঘটকীয় বিজাৰণ কেনেদৰে ঘটাম যে অনুঘটক ফৰ এক্সাম্পল পেলাডিয়াম আমি ইয়াত দিম আৰু হাইড্ৰোজেন গেছ দিম বিজাৰণৰ বাবে ঠিক আছে তো তেতিয়া কি হৈ যাব মন কৰিবা যে এটা হাইড্ৰোজেন আমাৰ এই কাৰ্বনটোত লাগি যাব আৰু এটা হাইড্ৰোজেন এই অক্সিজেনটোত লাগি যাব তো আমাৰ নতুন প্ৰডাক্টটো আমাৰ কি হৈ যাব CH3 CH2 CH2 এই কাৰ্বনটোত এটা হাইড্ৰোজেন অলৰেডি লাগি আছে আৰু নতুনকৈ এটা হাইড্ৰোজেন লাগি যাব তো ইয়াত হৈ গ'ল CH2 তাৰ পিছত এই যোনটো আমাৰ অক্সিজেন আছিল সেই অক্সিজেনটো কি হলে কনভাৰ্ট হৈ যাব OH লৈ কনভাৰ্ট হৈ যাব এলকহললৈ কনভাৰ্ট হৈ যাব প্ৰডাক্টটো কি হৈ গ'ল কাৰ্বন কেইটা আছে 1 2 3 4 চাৰিটা কাৰ্বন হলে কি হ'ব বিউটেন আৰু যেহেতুকে 1 নম্বৰ পজিশনত এলকহল গ্ৰুপ আছে তো কি হৈ যাব আমাৰ 1 অল তো আমাৰ প্ৰডাক্টৰ নাম হৈছে বিউটেন 1 অল ঠিক আছে তো বিউটেন 1 অল হৈছে IUPAC নাম আৰু আমাৰ ষ্ট্ৰাকচাৰটো এইটো পাই গলো যোনটো তোমালোকক সমাধানত দিয়া আছে অলৰেডি এতিয়া নেক্সট চোৱা এতিয়া নেক্সট চোৱা যে লঘু সালফিউৰিক এসিডৰ উপস্থিতিত ঘটা প্ৰপিনৰ জলযোজন বিক্ৰিয়া তো এইটো জলযোজন বিক্ৰিয়াৰ কথা কৈছে এসিডৰ উপস্থিতিত তো প্ৰপিনটো আমি আঁকিলো তো প্ৰপিনটো কি হৈ যাব CH3 CH ডাবল বন্ড CH2 তো এইটো আমাৰ প্ৰপিন হৈ গ'ল এইটো 1 নম্বৰ পজিশন 2 নম্বৰ এন্ড দেন 3 নম্বৰ তো যেহেতুকে প্ৰপ ইন বুলি আছে ঠিক আছে প্ৰপিনত কি আছে প্ৰপ ইন তো 1 নম্বৰ পজিশনত সেই ইনটো লাগি আছে অৰ্থাৎ ডাবল বন্ডটো লাগি আছে তো এইটো আমাৰ ষ্ট্ৰাকচাৰ এইটো আমাৰ বিক্ৰিয়কৰ ষ্ট্ৰাকচাৰ তো ইয়াত যদি আমি জলযোজন ঘটাও কেনেকুৱা হ'ব যে এসিডৰ উপস্থিতিত জলযোজন তো তোমালোকে চোৱা OH আৰু H তো ইয়াত কেনেকুৱা হ'ব যে যোনটো কাৰ্বনত নাম্বাৰ অফ হাইড্ৰোজেন বেছি সেইটো কাৰ্বনত আমাৰ হাইড্ৰোজেনটো লগ লাগি যাব আৰু যোনটো কাৰ্বনত ডাবল বন্ডৰ যোনটো কাৰ্বনত নাম্বাৰ অফ হাইড্ৰোজেন কম সেইটো কাৰ্বনত আমাৰ OH গ্ৰুপটো লগ লাগি যাব তো আমাৰ নতুন প্ৰডাক্টটো কি হৈ যাব আমাৰ CH3 CH ইয়াত আহি গ'ল OH এণ্ড দেন CH আমাৰ ইয়াত দুটা অলৰেডি আছিল আৰু এটা লগ লাগি গ'ল তো CH3 তো ইয়াৰ নামটো কি হ'ল 1 2 3 আৰু যেহেতুকে ইয়াত ডাবল বন্ড নাই তো এইটো হৈ গ'ল আমাৰ প্ৰপেন আৰু প্ৰপেনৰ 2 নম্বৰ পজিশনত এলকহল আছে তো প্ৰপেন 2 অল তো এইটো হৈছে আমাৰ প্ৰডাক্ট ঠিক আছে এতিয়া নেক্সট আমাৰ কি দিয়া আছে চোৱা যে নেক্সট দিয়া আছে প্ৰপানন আৰু মিথাইল মেগনেছিয়াম ব্ৰমাইডৰ বিক্ৰিয়াৰ পাছত জল অপঘটন তো প্ৰথমতে আমি মিথাইল মেগনেছিয়াম ব্ৰমাইড মানে কি এইটো আমাৰ হৈ গ'ল গ্ৰিগনাৰ্ড বিকাৰক ঠিক আছে মিথাইল মেগনেছিয়াম ব্ৰমাইড এইটো তো প্ৰপাননৰ ষ্ট্ৰাকচাৰটো চোৱা প্ৰপাননৰ ষ্ট্ৰাকচাৰটো মই ফালে লিখি দিছো CH3 C ইফালে CH3 আৰু মাজত আহিব কিটন গ্ৰুপটো তো কিটন গ্ৰুপ তোমালোকে জনা যে টাৰ্মিনেলত নাথাকে টাৰ্মিনেল পজিশনত কিটন নাথাকে ই সেকেন্ড পজিশনৰ পৰা স্টাৰ্ট কৰি
শেষৰ পৰা ছেকেণ্ড পজিশ্যনলৈকে থাকিব পাৰে তো মিডিলত আমাৰ এটাই কাৰ্বন আছে তো ইয়াত থাকি যাব কিটন গ্ৰুপটো তো এইটো আমাৰ হৈ গ'ল প্ৰপানন তো প্ৰপাননত কিহৰ লগত ৰিয়েকশ্যন কৰাইছে মিথাইল মেগনেছিয়াম ব্ৰমাইডৰ লগত তো ইয়াত কি হৈ যাব আমাৰ মিথাইল গ্ৰুপটোৱে এই কাৰ্বনটোত এটেক কৰি দিব আৰু এইটো ইয়াত গুচি যাব ঠিক আছে তাৰপিছত আমাৰ কি হৈ যাব এইটো ফাৰ্ষ্ট কৰিছে আৰু তাৰপিছত আমাৰ কৰিছে তাৰপিছত আমাৰ কি কৰিছে যে জল অপঘটন তো আমাৰ কি হৈ যাব যে ইয়াত এই অক্সিজেনটোত ইলেক্ট্ৰনখিনি আহি যোৱাৰ পিছত ইয়াৰ পৰা এটা হাইড্ৰজেন লৈ ল'ব ঠিক আছে তো আমাৰ কি হৈ যাব ৰিয়েকশ্যনটো প্ৰডাক্টটো আমাৰ হ'ব CH3 তলত আহি যাব CH3 এই CH3টো ক'ৰ পৰা আহিলে মিথাইল মেগনেছিয়াম ব্ৰমাইডৰ পৰা আহিল ঠিক আছে তাৰপিছত এই CH3টো অলৰেডি আছিল আৰু ইয়াত কি হৈ গ'ল অক্সিজেনৰ লগত আমাৰ হাইড্ৰজেন লাগি গ'ল ঠিক আছে তো এইটোৰ নামটো এতিয়া আমি চাওঁ 1 2 3 তিনিটা কাৰ্বনত 2 নম্বৰ পজিশ্যনত মিথাইল আছে আৰু 2 নম্বৰ পজিশ্যনত এলকহল আছে তো ইয়াৰ নাম কি হৈ যাব 2 মিথাইল প্ৰপেন 2 অল ঠিক আছে এইটো হৈ গ'ল আমাৰ ষ্ট্ৰাকচাৰ তো ৰিয়েকশ্যনখিনি মনত ৰাখিবা কেনেদৰে হ'ল বুজিব চেষ্টা কৰিবা এতিয়া চোৱা ফিনলৰ প্ৰস্তুত প্ৰণালী ঠিক আছে তো ফিনলৰ প্ৰস্তুত প্ৰণালী ফিনলৰ আমাৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা যে এই বেনজিন ৰিংটো আমাৰ লগত থাকিব বেনজিন ৰিং তো বেনজিনৰ যিকোনো এটা হাইড্ৰজেনক যেতিয়া আমি OH গ্ৰুপেৰে ৰিপ্লেচ কৰাম তেতিয়া আমাৰ হৈ যাব সেইটো ফিনল ঠিক আছে তো তেতিয়া হৈ যাব আমাৰ ফিনল এতিয়া হেলো এৰিনৰ পৰা অৰ্থাৎ হেলো এৰিনটো কি আছিল আমাৰ যোনটো আমাৰ এৰোমেটিক গ্ৰুপ আছে তাত যিকোনো এটা হাইড্ৰজেন ৰিপ্লেচ কৰি যদি আমি হেলোজেন এটা দি দিওঁ ক্লোৰিন ব্ৰমিন যিকোনো তেতিয়াহ'লে আমাৰ সেইটো হেলো এৰিন হৈ গ'ল তো হেলো এৰিনৰ পৰা আমি কেনেদৰে প্ৰস্তুত কৰিম সেইটো চোৱা যে ইয়াত কি দি আছে 623 কেলভিন উষ্ণতা আৰু 320 এটমস্ফিয়াৰ চাপত সোডিয়াম হাইড্ৰক্সাইডৰ সৈতে ক্লোৰোবেনজিন মিহলাই ঠিক আছে এইটো হ'ল আমাৰ ক্লোৰোবেনজিন আৰু এইটো আমাৰ সোডিয়াম হাইড্ৰক্সাইড তো 623 কেলভিন উষ্ণতা আৰু 300 এটমস্ফিয়াৰ প্ৰেছাৰত আমাৰ কি হৈ যাব এইটো প্ৰথমতে আমাৰ সোডিয়াম ফিনক্সাইড প্ৰস্তুত কৰিব ঠিক আছে এইটোৰ নাম হৈছে সোডিয়াম ফিনক্সাইড তো ইয়াত চোৱা এই সোডিয়ামটো হৈছে আমাৰ যেনে ডাইৰেক্ট সিম্পল সোডিয়াম বুলি আহি যাব এইটো আৰু এইটো আমাৰ হৈছে ফিনক্সাইড আয়ন O- হৈ আছে না তো এইটো ফিনক্সাইড আয়ন তো এইটো হৈ গ'ল আমাৰ সোডিয়াম ফিনক্সাইড আৰু তাক যেতিয়া আমি লঘু হাইড্ৰক্লৰিক এচিডৰ সৈতে ৰিয়েকশ্যন কৰাম তেতিয়া কি হৈ যাব আমাৰ লগত আমি পাই যাম ফিনল ঠিক আছে তো এইটো হ'ল আমাৰ ফিনল তো এনেদৰে আমি হেলো এৰিনৰ পৰা ফিনল প্ৰস্তুত কৰিব পাৰিম এতিয়া তোমালোকে চোৱা বহুতবোৰ ৰিয়েকশ্যন পাবা তো সকলোবোৰ ৰিয়েকশ্যনত তোমালোকে এই উষ্ণতা যদি ডিফাৰেণ্ট মনত ৰাখিব নোৱাৰা তেতিয়াহ'লে তোমালোকে চিম্পলি এনেদৰে ট্ৰাইএংগল চিম্বলটো ইউজ কৰিব পাৰা এইটো হৈছে তাপৰ চিম্বল ঠিক আছে তো তাপ দিয়া বুলি কোৱা হয় তো এইটোও তোমালোকে ইউজ কৰিব পাৰা যদি তোমালোকৰ মনত নাথাকে কিমান কেলভিন হৈছে তো এতিয়া চোৱা বেনজিন সালফনিক এচিডৰ পৰা কেনেদৰে প্ৰস্তুত কৰাম তো ইন শৰ্ট আমাৰ কি হৈ আছে যে বেনজিনৰ পৰা কেনেদৰে প্ৰস্তুত কৰাম তো এইটো হৈছে আমাৰ বেনজিন ঠিক আছে তো বেনজিনৰ লগত যেতিয়া আমি অলিয়ামৰ ফৰ্মুলা কি যে H2S2O7 তো এনেদৰেও দিয়া থাকিব পাৰে যে H2S2O7 বুলি দি দিলে তো বেনজিনৰ লগত যেতিয়া আমি H2S2O7 অৰ্থাৎ অলিয়াম বা থুমায়মান সালফিউৰিক এচিডৰ ফৰ্মুলা H2SO4 ঠিক আছে থুমায়মান সালফিউৰিক এচিড যদি বিক্ৰিয়া কৰাও তেতিয়াহ'লে আমাৰ কি হৈ যাব বেনজিন সালফনিক এচিড উৎপন্ন হ'ব ঠিক আছে তো এইটো আমাৰ হৈ গ'ল বেনজিন সালফনিক এচিড তো বেনজিন সালফনিক এচিডক যেতিয়া আমি সোডিয়াম হাইড্ৰক্সাইড আৰু এচিডৰ সৈতে ৰিয়েকশ্যন কৰাম প্ৰথমতে ইয়াত চোৱা 1 নম্বৰত সোডিয়াম হাইড্ৰক্সাইড আৰু 2 নম্বৰত H+ আছে অৰ্থাৎ আমাৰ 1 নম্বৰত আমি এই বেছটো দিব লাগিব আৰু 2 নম্বৰত আমি কি দিব লাগিব এই এচিডটো দিব লাগিব তেতিয়া আমাৰ কি হৈ যাব এই যোনটো SO3H গ্ৰুপ আছে সেইটো আমাৰ OH লৈকে কনভাৰ্ট হৈ যাব ঠিক আছে তো এইটো মই এবাৰ সিম্পলি দেখাই দিওঁ তোমালোকক যে
এইটো আমাৰ বেঞ্জিন, এইটো সালফাৰ, ডাবল বন্ড অক্সিজেন আৰু OH, ঠিক আছে। তো এইটো আমাৰ হৈ গ'ল বেঞ্জিন সালফনিক এচিডৰ স্ট্ৰাকচাৰ। তো ইয়াৰ পৰা আমাৰ যেতিয়া সোডিয়াম হাইড্ৰক্সাইড আৰু H+ আমাৰ দি দিছে, তো তেতিয়া তাৰ পিছত কি বনি গ'ল এইটো, ইয়াত সিম্পলি OH আহি গ'ল। তো এইটো মনত ৰাখিবা যে এই গ্ৰুপটো আমাৰ OH গ্ৰুপলৈকে চেঞ্জ হৈ গ'ল। সো যেতিয়া আমি সোডিয়াম হাইড্ৰক্সাইড আৰু এচিড দি দিম। এতিয়া নেক্সট চোৱা যে ডাইএজনিয়াম লৱণৰ পৰা, ডাইএজনিয়াম সল্টৰ পৰা আমি কেনেদৰে উৎপন্ন কৰিম ফিনলক। তো ডাইএজনিয়াম সল্ট আমি কেনেদৰে প্ৰস্তুত কৰিম, ফাৰ্ষ্ট কথা সেইটো যে ডাইএজনিয়াম সল্ট আমি কেনেদৰে প্ৰস্তুত কৰিব পাৰিম, যেতিয়া আমি এনিলিনক সোডিয়াম নাইট্ৰাইট আৰু হাইড্ৰক্লৰিক এচিডৰ সৈতে বিক্ৰিয়া কৰাম, তেতিয়া আমাৰ কি হৈ যাব, বেঞ্জিন ডাইএজনিয়াম ক্লোৰাইড উৎপন্ন হ'ব, ঠিক আছে। তো এইটো হ'ল আমাৰ N2Cl। ইয়াত ডাইৰেক্ট সিম্পলি তোমালোকে N2Cl বুলি লিখিব পাৰা যদি এই প্লাছ আৰু মাইনাছটো নিদিয়া, কিয় কাৰণ এই প্লাছ আৰু মাইনাছ, এটা প্লাছ আছে আৰু এটা মাইনাছ আছে, তো ওভাৰঅল এইটো নিউট্ৰেলাইজ হৈ আছে, ঠিক আছে। তো এইটো নিদিলেও হৈ যাব, ক'ৰবাত দেখা পাবা যে ডাইৰেক্ট সিম্পলি N2Cl বুলি আছে এনেকুৱাকৈ। তো তাৰপিছত আমি কি কৰিম, যেতিয়া ৱাটাৰ দিম তেতিয়া এই নাইট্ৰজেন গেছটো ওলাই যাব, Cl মাইনাছে কাৰ লগত লগ লাগিব, এই ৱাটাৰৰ যিকোনো এটা হাইড্ৰজেনৰ লগত Cl মাইনাছ লগ লাগি HCl বনাব। তাৰপিছত আমাৰ নাইট্ৰজেন গেছ ওলাই গুচি যাব আৰু তাৰপিছত আমাৰ কি বাকী থাকিল, আমাৰ বাকী থাকিল H2O, OH বাকী থাকিল। তো সেই OH-টো যাই পেলাই ক'ত লাগিব, আমাৰ এই বেঞ্জিন ৰিংটোত লাগি যাব আৰু আমাৰ ফিনল প্ৰস্তুত কৰিব, ঠিক আছে। তাৰপিছত আমাৰ নেক্সট আহিল যে কিউমিনৰ পৰা আমি কেনেদৰে প্ৰস্তুত কৰিম। তো এইটো হ'ল কিউমিনৰ ষ্ট্ৰাকচাৰ। কিউমিনত যেতিয়া আমি অক্সিজেন যোগ কৰিম তেতিয়া প্ৰথমতে ই কিউমিন হাইড্ৰপেৰক্সাইড উৎপন্ন কৰিব। এতিয়া পেৰক্সাইড কিয় নামটো হ'ল, কাৰণ ইয়াত অক্সিজেন বন্ড আছে। তো অক্সিজেন বন্ড থাকিলে তাৰপিছত যিকোনো গ্ৰুপ থাকিব পাৰে, তো সেইটোক আমি কি কওঁ, পেৰক্সাইড বুলি কওঁ। তো এইটো আমাৰ পেৰক্সাইড উৎপন্ন হ'ল। তাৰপিছত যেতিয়া H+ আৰু ৱাটাৰ দিয়া যায় তেতিয়া আমাৰ ফিনল আৰু এচিডন উৎপন্ন হয়। এতিয়া তোমালোকে ফাৰ্ষ্ট চোৱা যে কেনেদৰে উৎপন্ন হ'ল। তো এইটো আমাৰ কিউমিন হাইড্ৰপেৰক্সাইড, C অক্সিজেন হাইড্ৰজেন, তাৰপিছত আমাৰ মিথাইল গ্ৰুপ আহিল আৰু নেক্সট আমাৰ ইয়াতো এটা মিথাইল গ্ৰুপ। তো ইয়াত চাবা যে প্ৰথমতে H+ আয়নটো আহিছে, ঠিক আছে। তো H+ আয়নৰ লগত এই অক্সিজেনৰ লোন পেয়াৰে ৰিয়েক্ট কৰিব আৰু কি বনাব, এইটোৰ পৰা বনাই দিব আমাৰ তো এইটোৰ পৰা আমাৰ কি বনাই দিলে, OH2 বনাই দিলে, OH2+। এই গ্ৰুপটো আমাৰ কি হ'লে কনভাৰ্ট হৈ গ'ল, H+ৰ লগত লগ লাগি, প্ৰটনৰ লগত লগ লাগি আমাৰ OH2+লৈ কনভাৰ্ট হৈ গ'ল। এতিয়া প্লাছটো কিয় আহিল, কাৰণ অক্সিজেনৰ লোন পেয়াৰটো প্ৰটনৰ লগত বিক্ৰিয়া কৰিলে, তো অক্সিজেনৰ লোন পেয়াৰটো ইউজ হৈ গ'ল, তো আমাৰ প্লাছ চিম্বলটো আহিল। তো এতিয়া কি হৈ যাব যে যেতিয়া ই OH2 হিচাপে আহি গ'ল বা H2O হিচাপে অৰ্থাৎ ৱাটাৰ, তো ই কি কৰিব পাৰে, গুচি যাব পাৰে। ইয়াৰ এই যোনখিনি ইলেক্ট্ৰন আছে সেই ইলেক্ট্ৰনখিনি ই নিজৰ প্লাছ চিম্বলটোৰ ওপৰত অৰ্থাৎ অক্সিজেনৰ ওপৰত লৈ ল'ব, কাৰণ প্লাছ চিম্বলটো অক্সিজেনৰ ওপৰত আছে। তো অক্সিজেনৰ ওপৰত এই ইলেক্ট্ৰনখিনি লৈ লোৱাৰ ফলত কি হৈ যাব, আমাৰ এই বান্ধনীটো নোহোৱা হৈ যাব আৰু আমাৰ H2O ওলাই গুচি যাব, ঠিক আছে, ৱাটাৰ ওলাই গুচি যাব। তো এই বান্ধনীটো ভাঙি যোৱাৰ লগে লগে এই অক্সিজেনত কেইটা বান্ধনী হৈ গ'ল, এটা বান্ধনী হৈ গ'ল। কিন্তু আমি জানো যে নিউট্ৰেল অৱস্থাত অক্সিজেনে দুটা বান্ধনী বনাব পাৰে। তো ইয়াত কি কৰিব যে এই বান্ধনীটো ভাঙি যাব, ভাঙি পেলাই ইয়াত আহি যাব। তো ইয়াত অহাৰ ফলত কি উৎপন্ন হ'ল, ইয়াত CH3 কাৰ্বন থাকিল, ডাবল বন্ড O আৰু CH3। তো আমাৰ এচিটোন প্ৰডিউচ হ'ল, ঠিক আছে, এই এচিটোনটো প্ৰডিউচ হৈ গ'ল। লগতে আমাৰ কি হৈ যাব যে যোনটো আমাৰ H2O বুলি আছে ৱাটাৰ, সেইটোত কি কৰিব, অক্সিজেনৰ লোন পেয়াৰখিনিয়ে যাই ইয়াত এটেক কৰিব
কাৰণ যিহেতু আমাৰ এই বান্ধনীটো ভাঙি গ'ল, এই কাৰ্বনটোত আমাৰ এটা ইলেক্ট্ৰন কম হৈ গ'ল। তো কি কৰিব, অক্সিজেনৰ এই বান্ধনীটোত এই কাৰ্বনটোত আমাৰ এটা বান্ধনী কম হৈ গ'ল, তো অক্সিজেনে যাই তাত বান্ধনী ফৰ্ম কৰিব। তো আমাৰ কি প্ৰস্তুত হ'ব যে এনেদৰে আমাৰ বেনজিন ৰিংটো আছে আৰু তাৰপিছত আমাৰ O হাইড্ৰজেন এনেকৈ থাকিব আৰু প্লাছ। তো এনেদৰে থাকিব। তাৰপিছত কি কৰিব, এইটো নিউট্ৰেলাইজ কৰিব লাগিব, কাৰণ অক্সিজেনে কেইটা বন্ড ফৰ্ম কৰি আছে, তিনিটা বন্ড ফৰ্ম কৰি আছে। আৰু আমি জানো যে অক্সিজেনে নিউট্ৰেল অৱস্থাত থাকিব লাগিলে দুটা বন্ড ফৰ্ম কৰিব লাগিব। তো ই কি কৰিব, যিকোনো এটা হাইড্ৰজেনৰ লগত বন্ডটো ব্ৰেক কৰি দিব আৰু তাৰ ইলেক্ট্ৰনখিনি নিজৰ ওপৰত লৈ ল'ব। আৰু ফলত আমাৰ তাত কি উৎপন্ন হৈ যাব, অক্সিজেন আৰু হাইড্ৰজেন ইয়াত আহি যাব আৰু লোন পেয়াৰখিনি আগৰ ঠাইত আহি যাব। তো আমাৰ এই ফিনলটো প্ৰস্তুত হৈ গ'ল আৰু ইয়াত আমাৰ এই এচিটনটো প্ৰস্তুত হৈ গ'ল। ঠিক আছে। তো এতিয়া নেক্সট হোৱা 7.4, ইয়াত কি দিয়া আছে যে তলত দিয়া এলকহলবোৰক, তো আমাক এই কেইটামান এলকহল দি দিছে। মিথানেল, এইটো আমাৰ মিথানেলৰ ফৰ্মুলা, এটি উপযুক্ত গ্ৰিগনাৰ্ডৰ বিকাৰকৰ পৰা কেনেকৈ সংশ্লেষণ কৰিব। তো মিথানেল আৰু যিকোনো এটা গ্ৰিগনাৰ্ড বিকাৰকৰ লগত বিক্ৰিয়া ঘটাই আমি এই 1 নম্বৰ আৰু 2 নম্বৰত থকা এলকহলকেইটা কেনেদৰে পাম, সেইটো আমাক কুৱেশ্যনত সুধিছে। তো আমি ফাৰ্ষ্ট চাওঁ যে এইটো কেনেদৰে পাম। CH3, মই ফাৰ্ষ্ট লিখি লওঁ, CH3 CH, ইয়াত আৰু CH3 মিথাইল আহি গ'ল। দেন নেক্সট CH2 and OH, CH2 and OH। তো মিথানেলৰ লগত বিক্ৰিয়া কৰিব লাগিব। তো মিথানেলৰ ফৰ্মুলাটো কি, HC ডাবল বন্ড OH। ঠিক আছে। তো এইটো আমাৰ হৈছে মিথানেল, এইটো আমাৰ হৈছে মিথানেল। এতিয়া কোনোবা এটা গ্ৰিগনাৰ্ড বিকাৰকৰ সৈতে যেতিয়া বিক্ৰিয়া কৰিব, তেতিয়া কি কৰিব, গ্ৰিগনাৰ্ড বিকাৰকৰ এই যোনটো এলকাইল গ্ৰুপ থাকিব, সেই গ্ৰুপটোৱে ইয়াত এটেক কৰিব এই কাৰ্বনটোত, আৰু এই অক্সিজেনৰ পৰা ইলেক্ট্ৰনখিনি ইয়াত গুচি যাব। তাৰপিছত ৱাটাৰৰ লগত লগ লাগি পেলাই কি হৈ যাব, এই অক্সিজেনত প্ৰটন আহি যাব, এই অক্সিজেনটোত আমাৰ প্ৰটন আহি যাব। তো এতিয়া যদি আমি বস্তুটো চাওঁ, এইটো জেনেৰেলি কি ফৰ্ম কৰিব যে কাৰ্বন, তাৰপিছত এই দুটা হাইড্ৰজেনটো থাকি যাব এজ ইট ইজ। তো হাইড্ৰজেন দুটা থাকি গ'ল। তাৰপিছত এই অক্সিজেনটো আমাৰ কিহলৈ কনভাৰ্ট হৈ যাব, OH লৈকে কনভাৰ্ট হৈ যাব। আৰু এই কাৰ্বনটোত আমাৰ কি লগ লাগিল, R গ্ৰুপটো লগ লাগিল। তো এনেকুৱা হৈছে। তো আমি যদি বস্তুটো চাওঁ, জেনেৰেল যোনটো ফৰ্মুলা থাকে এইখিনি বস্তু থাকি যাব যদি আমি মিথানেলৰ লগত বিক্ৰিয়া কৰোঁ। তো ইয়াত আমি যদি চাওঁ R গ্ৰুপটো কোনখিনি হ'ব, ইয়াত এইখিনি বস্তুটো অলৰেডি থাকি গ'ল, এইখিনি গ্ৰুপ, আৰু R গ্ৰুপটো হ'ব আমাৰ এইটো। তো বঢ়িয়াকৈ আমি কি কৰিম, আৰৰ জেগাত আমি কি কৰি থৈ দিম, এই গ্ৰুপটো দি দিম আৰু আমাৰ গ্ৰিগনাৰ্ড বিকাৰকটো পাই যাম। তো আমাৰ গ্ৰিগনাৰ্ড বিকাৰকটো কি হৈ যাব যে CH3 CH CH3, এইটো মেগনেছিয়ামৰ লগত বন্ডেড হৈ থাকিব আৰু ইয়াত আমাৰ এটা হেলোজেন থাকিব, ফৰ এক্সাম্পল ব্ৰমিন থাকিলে। ঠিক আছে। তো এইটো আমাৰ হৈ গ'ল সেই উপযুক্ত গ্ৰিগনাৰ্ড বিকাৰকটো। এতিয়া আমি ছেকেণ্ড কুৱেশ্যনটো চাওঁ। ছেকেণ্ড কুৱেশ্যনটোত কি দিছে, ছেকেণ্ড কুৱেশ্যনটোত দিছে আমাক ইয়াত CH2OH। ঠিক আছে, চাইক্লোহেক্সাইল এটাত লাগি আছে। তো আমাৰ কি আছিল, এই জেনেৰেল আমাৰ এটা ষ্ট্ৰাকচাৰ থাকিব, জেনেৰেল ষ্ট্ৰাকচাৰ এটা থাকি যাব মিথানেলৰ। তো মিথানেলৰ পৰা এইটো এলকহল প্ৰস্তুত হৈ গ'ল। ঠিক আছে, মিথিলিন গ্ৰুপটো থাকিল আৰু তাৰপিছত এলকহল গ্ৰুপটো থাকি গ'ল। তো চিমিলাৰলি ইয়াতো তেনেকুৱাকৈ আছে। তো এতিয়া আমাৰ বাকী থকাখিনি কি হৈ যাব, বাকী থকাখিনি হৈ যাব আমাৰ R গ্ৰুপটো। তো R গ্ৰুপৰ ঠাইত আমাৰ কি আহি গ'ল, চাইক্লোহেক্সাইড। তো আমি ড্ৰ কৰি দিওঁ। তো এইটো চাইক্লোহেক্সাইড, মেগনেছিয়াম আৰু যিকোনো এটা হেলোজেন দি দিলোঁ। তো এইটোৱে হ'ল আমাৰ উপযুক্ত গ্ৰিগনাৰ্ড বিকাৰক, যাৰ লগত মিথানেলৰ বিক্ৰিয়া ঘটি আমি এই উপযুক্ত এলকহলটো পাম। তো তাৰপিছত আহিল যে তলত দিয়া বিক্ৰিয়াবোৰত উৎপন্ন হোৱা যৌগবোৰৰ গঠন লিখা। তো গঠনটো আমি চাওঁ বাৰু। তো প্ৰথম বিক্ৰিয়াটোত 1 নম্বৰ বিক্ৰিয়াটোত চাবা যে আমি অলৰেডি কৈছিলোঁ যে ডাবল বন্ড যোনটোত থাকিব, ডাবল বন্ডৰ যোনটো কাৰ্বনত নাম্বাৰ অফ হাইড্ৰজেন বেছি, সেইটোত আমাৰ H2Oৰ হাইড্ৰজেনটো লগ লাগিব, আৰু যোনটো কাৰ্বনত নাম্বাৰ অফ হাইড্ৰজেন কম, তাত আমাৰ OH টো লগ লাগিব। ঠিক আছে, OH লগ লাগিব।
তো আমাৰ কি হৈ যাব নতুন প্ৰডাক্টটো হৈ আমাৰ কি হৈ যাব CH3 CH এই ডাবল বণ্ডটো আমাৰ সিঙ্গল বণ্ডলৈকে কনভাৰ্ট হৈ গ'ল দুটা হাইড্ৰোজেন অলৰেডি আছিল আৰু এটা হাইড্ৰোজেন লগ লাগিল তো CH3 হৈ গ'ল আৰু এই মিডল কাৰ্বনটোত আমাৰ OH আহি গ'ল তাৰপিছত নেক্সট আমাৰ 2 নম্বৰটো চোৱা 2 নম্বৰত আছে আমাৰ সোডিয়াম বৰোহাইড্ৰেট দিছে তো সোডিয়াম বৰোহাইড্ৰেটে আমাৰ কি কৰে যে যোনটো আমাৰ কিটোনিক গ্ৰুপ থাকে কিটোনিক গ্ৰুপটোৰ লগত বিক্ৰিয়া কৰে কিটোনিক গ্ৰুপটোৰ লগত বিক্ৰিয়া কৰি আমাৰ কি কৰি যে এই কাৰ্বনটোত এটা হাইড্ৰোজেন লগ লগাই দিয়ে আৰু এই কাৰ্বনটোত এটা হাইড্ৰোজেন লগ লগাই দিয়ে তো ফলত আমাৰ কি উৎপন্ন হৈ যায় এলকহল উৎপন্ন হৈ যায় কিন্তু এইটো তোমালোকে এনেকৈ ভাবিছা যে এইটো আমাৰ কিটোনিক গ্ৰুপ আসলতে এইটো কিটোনিক গ্ৰুপ নহয় এইটো হৈছে আমাৰ এষ্টাৰ গ্ৰুপ ঠিক আছে এষ্টাৰ গ্ৰুপ তো এষ্টাৰৰ লগত সোডিয়াম বৰোহাইড্ৰেটে ৰিয়েকশ্যন নকৰে তো আমাৰ সেই এষ্টাৰটো এজ ইট ইজ থাকি যাব আৰু আমাৰ বিক্ৰিয়া কাৰ লগত হ'ব এই কিটোনিক গ্ৰুপটোৰ লগত হ'ব আৰু তাৰ ফলত আমাৰ কি উৎপন্ন কৰিব এই সাইক্লোহেক্সাইলটো থাকিল ইয়াত আমাৰ কি হৈ যাব ইয়াত এটা হাইড্ৰোজেন আহি যাব যোনটো আমি নেদেখালেও হ'ব তাৰপিছত ইয়াত আমাৰ আহি গ'ল OH তাৰপিছত এই সেম গ্ৰুপখিনি আমাৰ কি হ'ল সেম গ্ৰুপখিনি ইয়াত লগ লগাই দিলে হ'ল ঠিক আছে সেম গ্ৰুপটো ইয়াত লগ লগাই দিলে আমি প্ৰডাক্টটো পাই যাম নেক্সট আমাৰ 3 নম্বৰটো চোৱা ইয়াতো কি আছে আমাৰ এলডিহাইড আছে তো সোডিয়াম বৰোহাইড্ৰেটে মনত ৰাখিবা যে কিটোনৰ লগত আৰু এলডিহাইডৰ লগত বিক্ৰিয়া কৰি আমাৰ কি উৎপন্ন কৰে এলকহল তো ইয়াতো কি হৈ যাব ইয়াত আমাৰ প্ৰডাক্টটো হৈ যাব CH3 CH2 CH CH3 তো এইখিনি জেনেৰেল ষ্ট্ৰাকচাৰত এইখিনি বস্তু আমাৰ টাচ নকৰে সোডিয়াম বৰোহাইড্ৰেটে অকল এলডিহাইডৰ লগত ৰিয়েকশ্যন কৰিব আৰু কি উৎপন্ন কৰিব CH2OH তো এইটো আমাৰ 3 নম্বৰ ৰিয়েকশ্যনটোৰ বাবে প্ৰডাক্ট এতিয়া আমি চাও ফিজিক্যাল প্ৰপাৰ্টি অৰ্থাৎ ভৌতিক ধৰ্ম চাম এলকহলৰ তো ইয়াত যদি আমি চাও উতলাংকৰ কথা প্ৰথমতে কোৱা হৈছে বইলিং পইণ্টৰ যোনটো এটা ভৌতিক ধৰ্ম তো এইখিনি মাতি চোৱা যে এলকহল আৰু ফিনলৰ অণুত কাৰ্বনৰ পৰমাণুৰ সংখ্যা বাঢ়িলে ভাণ্ডাৰ ৱালছ আকৰ্ষী বল বাঢ়ে তাৰ ফলত উতলাংকৰ মান বাঢ়ে এতিয়া এই বস্তুখিনি এক্সাম্পলৰ সৈতে চোৱা যে ধৰি লোৱা আমাৰ এটা এলকহল আছে তো সেম কথা হ'ব এলকহল আৰু ফিনলৰ ক্ষেত্ৰতো হ'ব কিন্তু আমি এলকহলৰ ক্ষেত্ৰত এক্সাম্পলটো দি বুজাই দিওঁ যে এইটো এটা আমাৰ লগত এলকহল আমি বণ্ডলাইন ষ্ট্ৰাকচাৰটো ড্ৰ কৰিছোঁ তাৰপিছত এইটো এটা আমাৰ লগত এলকহল আছে ঠিক আছে তো এতিয়া কথাটো হ'ল যে আমি যদি ধৰি লোৱা যিকোনো এটা বিকাৰকত এই প্ৰথম এলকহলটো লৈ লওঁ আৰু যিকোনো এটা দ্বিতীয় বিকাৰকত এই দ্বিতীয় এলকহলটো লৈ লওঁ তেতিয়াহ'লে কেনেকুৱা হ'ব যে তাত কেৱল এটা এলকহলেই থাকিব এনেকুৱাটো নহয় তাত অসংখ্য এলকহল থাকিব ঠিক আছে মোৰ দেন ওৱান এলকহল থাকিব তো আমাৰ কি হৈ যাব যে যোনটো এলকহল আছিল সেই মোৰ দেন ওৱান এলকহল সৰি ইয়াত থাকি যাব 1 মিনিট তো এনেদৰে থাকি যাব ওচৰা ওচৰিকৈ সিমিলাৰলি এই দ্বিতীয় এলকহলটোৰ বাবেও আমি ড্ৰ কৰি লওঁ ঠিক আছে তো এতিয়া যদি আমি চাওঁ ইয়াত কি হ'ব যে যি এই কাৰ্বন চেইন আছে কাৰ্বন চেইনত যোনখিনি এই হাইড্ৰকাৰ্বন আছে এই হাইড্ৰকাৰ্বনবিলাকে কি কৰিব যে নিজৰ মাজত এটা এট্ৰাকশ্যন থাকিব ইণ্টাৰেকশ্যন থাকিব ঠিক আছে এইবিলাকৰ মাজত ইণ্টাৰেকশ্যন থাকিব তো যিমানেই দীঘল হ'ব এই চেইনটো যিমানেই দীঘল হ'ব এই শৃংখলটো সিমানেই কি হ'ব আমাৰ ভাণ্ডাৰ ৱালছ এট্ৰাকশ্যনটো বাঢ়িব অৰ্থাৎ এই যোনটো ইণ্টাৰেকশ্যন দেখাইছোঁ সেই ইণ্টাৰেকশ্যনটো বাঢ়িব ভাণ্ডাৰ ৱালছ ইয়াত লেখা আছে যে ভাণ্ডাৰ ৱালছ আকৰ্ষী বল তো ভাণ্ডাৰ ৱালছ আকৰ্ষী বলটো আমাৰ বাঢ়ি যাব আৰু যেতিয়া ইহঁত দুটাৰ মাজত আকৰ্ষণ বলটো কি হ'ব বেছি হৈ যাব তেতিয়া আমাৰ কি হৈ যাব এইটো এই এলকহল কেইটাক এটা আনটোৰ পৰা পৃথক কৰি অৰ্থাৎ উতলোৱা মানে কি এটা আনটোৰ পৰা আমি আকৰ্ষণটো কম কৰি দিছোঁ আমাৰ প্ৰথমতে কি আছিল যে লিকুইড হৈ আছিল লিকুইডটো আমি গেছলৈকে কনভাৰ্ট কৰি দিছোঁ তো আমাৰ কি হ'ল আকৰ্ষণ বলটো কমি গ'ল অণুবিলাকৰ মাজত ঠিক আছে পৰমাণুবিলাকৰ মাজত অণুবিলাকৰ মাজত আকৰ্ষণ বলটো কমি গ'ল তো ইয়াত আমাৰ কি হ'ব আকৰ্ষণ বলটো অলৰেডি বেছিকৈ আছে এই এলকহলটোত কাৰণ ভাণ্ডাৰ ৱালছ আকৰ্ষণ বলটো বেছি
তো যোনটোত আকৰ্ষণ বল বেছি হৈ আছে তাৰ পৰা তাক আমি লিকুইডৰ পৰা গেছলৈকে কনভাৰ্ট কৰিব লাগিলে আৰু বেছি আমি উষ্ণতা দিব লাগিব। তো বেছিকৈ যদি আমি উষ্ণতা দি দিওঁ তাৰ অৰ্থ কি হ'ল যে উতলাংকটো আমাৰ বেছি হৈ গ'ল। ঠিক আছে, এতিয়া নেক্সটটো চোৱা যে এলকহলত থকা কাৰ্বন শাখা শৃংখলৰ মান যিমানেই বেছি হয় উতলাংকৰ মান সিমানেই কম হয়। তো ধৰি লোৱা এইটো এটা এলকহল আৰু এইটো এটা এলকহল আৰু ইয়াত আমাৰ কি আছে শাখা শৃংখল আছে আৰু ইয়াতো আমাৰ শাখা শৃংখল আছে। ঠিক আছে, তো সৰি আমি এটাত শাখা শৃংখল দেখাইছোঁ আৰু এটাত নেদেখুৱা। তো এতিয়া চাই ল'বা যে এই দুটা হৈ গ'ল। এণ্ড নেক্সট আমি যদি এইটো চাওঁ তো এইটো হৈ গ'ল। এতিয়া কথাটো কেনেকুৱা হয় যে যিহেতু ইয়াত এই শাখা শৃংখলটো আছে, যিহেতু ইয়াত এই শাখা শৃংখলটো ওলাই আছে তাৰ বাবে কি হয় সিহঁতৰ মাজত ডিষ্টেঞ্চটো অলপ দূৰত আহি যায়। ঠিক আছে, সিহঁতৰ মাজত দূৰত্বটো অলপ বাঢ়ি যায়। তো এইটো আমাৰ মেইন শৃংখল আছিল, এতিয়া আমাৰ মেইন শৃংখল এইটো দেখিল, তো ডিষ্টেঞ্চটো অলপ বেছি হ'ল। কিন্তু আগৰটোত চোৱা যিহেতু ইয়াত কোনো শাখা শৃংখল নাই সেইবাবে কি হয় ডিষ্টেঞ্চটো আমাৰ কম হৈ থাকে। তো যিমানেই ডিষ্টেঞ্চটো কম হ'ব ভাণ্ডাৰৱালছ এট্ৰাকশ্যনটো সিমানেই বেছি ভাল হ'ব। তো ভাণ্ডাৰৱালছ এট্ৰাকশ্যনটো যদি বেছি ভাল হয় তো আমাৰ কি হ'ব উতলাংকটো আমাৰ বেছি হৈ যাব। তো সেইবাবে কোৱা হৈছে যে শাখা শৃংখলৰ মান যিমানেই বেছি হয় উতলাংকৰ মান সিমানেই কম হয়। ঠিক আছে, তাৰপিছত নেক্সট হোৱা যে এলকহল ফিনলত থকা OH মূলকে তলত দেখুওৱা ধৰণে আন্তঃ আণৱিক হাইড্ৰজেন বান্ধনি গঠন কৰে। তো আন্তঃ আণৱিক হাইড্ৰজেন বান্ধনি মানে কি, দুটা বেলেগ বেলেগ অণুৰ মাজত কি থাকে হাইড্ৰজেন বান্ধনি থাকে। তো ইয়াত আমি যদি চাওঁ এইখিনি আমাৰ ফিনল আৰু এইখিনি আমাৰ এলকহল দি দিছে। তো ইহঁতৰ মাজত হাইড্ৰজেন বান্ধনি কেনেদৰে থাকে দেখাইছে যে চোৱা যি এই এলকহল গ্ৰুপ এইবিলাক হৈছে এলকহল গ্ৰুপ। তো তাৰ হাইড্ৰজেনটোৰ লগত বেলেগ এটা এলকহলৰ অক্সিজেনৰ কি হৈ থাকিব এটা ইণ্টাৰেকশ্যন থাকিব, আকৰ্ষী বল থাকিব, সেইটোৱে হৈছে আমাৰ হাইড্ৰজেন বন্ধনী। সেম নেক্সট এইটো এলকহলৰ লগত এই এলকহলটোৰ অক্সিজেনটোৰ সৈতে বেলেগটোৰ হাইড্ৰজেনটোৰ কি হ'ব ইণ্টাৰেকশ্যন থাকিব আৰু এইটোৱে হৈ গ'ল হাইড্ৰজেন বান্ধনী। তো চিমিলাৰলি ইয়াতো এনেকুৱাকৈ দেখুওৱা হৈছে। ঠিক আছে, তো এইটোৱে হ'ল আমাৰ হাইড্ৰজেন বান্ধনী, আন্তঃ আণৱিক হাইড্ৰজেন বান্ধনী এলকহলৰ ক্ষেত্ৰত আৰু ফিনলৰ ক্ষেত্ৰত। ঠিক আছে, নেক্সট তোমালোকে চোৱা যে এটা কি কৰিছে যে এলকহল আৰু ফিনলৰ উতলাংক প্ৰায় সমান আণৱিক ভৰ বিশিষ্ট হাইড্ৰকাৰ্বন, ইথাৰ আৰু হেলো এলকেন আৰু হেলো এৰিনৰ তুলনাত বেছি হয়। তো কিয় বেছি হয় যে ইয়াত তোমালোকে চোৱা যে এইটো আমাৰ ধৰি লোৱা ইথানল দিছে মানে কি এলকহল দিছে, আৰু এইটো মিথক্সি মিথেন, এইটো কি হৈছে এইটো হৈছে আমাৰ ইথাৰ, আৰু এইটো আমাৰ প্ৰপেন, এইটো এটা নৰ্মেল এলকেন দি দিছে। ঠিক আছে, নৰ্মেল এলকেন দি দিছে। তো ইয়াত তোমালোকে চোৱা আণৱিক ভৰটোলৈ মন কৰা। ঠিক আছে, তো এইটো বাৰু আণৱিক ভৰ অলপ ডিফাৰেণ্ট হয়, তো এইটোৰ কথা বাদ দিয়া, এই দুটাই চোৱা যে যোনটো আমাৰ ইথাৰটো আছে আৰু এলকহল আছে সেই দুটাৰ আণৱিক ভৰ একে, কিন্তু উতলাংক কাৰ বেছি, উতলাংক আমাৰ এলকহলটোৰ বেছি আৰু আমাৰ ইথাৰটোৰ অলপ কম। ঠিক আছে, তো কিয় কম কাৰণটো কি হৈছে যে আমি অলৰেডি দেখিলোঁ যে এলকহলে কি কৰে, আমি ইয়াত দেখিছিলোঁ যে এলকহলে হাইড্ৰজেন বান্ধনি ফৰ্ম কৰিব পাৰে, আন্তঃ আণৱিক হাইড্ৰজেন বান্ধনি বনাব পাৰে। তো ইথানলৰ অণুবিলাকে কি কৰিব যে এটাই আনটোৰ লগত হাইড্ৰজেন বান্ধনিৰে আকৰ্ষিত হৈ থাকিব, কিন্তু যোনটো মিথক্সি মিথেন থাকিব সিহঁতত যিহেতুকে অক্সিজেনৰ লগত হাইড্ৰজেন লগ লাগি নাই সেইবাবে ইহঁতে হাইড্ৰজেন বান্ধনি বনাব নোৱাৰে, আন্তঃ আণৱিক হাইড্ৰজেন বান্ধনি বনাব নোৱাৰে। তো সেই বস্তুটোৱে ইয়াত দিয়া আছে যে ইথানলৰ উতলাংকৰ মান বেছি হোৱাৰ কাৰণ হৈছে ইয়াৰ অণুসমূহৰ মাজত থকা আন্তঃ আণৱিক হাইড্ৰজেন বান্ধনি। তো এক্সামত আহিলে এনেদৰে তোমালোকে লিখিব লাগিব ইথাৰ আৰু হাইড্ৰকাৰ্বনত এনেধৰণৰ হাইড্ৰজেন বান্ধনি নথকাৰ কাৰণে উতলাংকৰ মান কম হয়। তো এইটো আমাৰ ইথাৰত উতলাংকৰ মান আৰু এইটো আমাৰ হাইড্ৰকাৰ্বন অৰ্থাৎ এইটো এলকেনটোত আমাৰ উতলাংকৰ মান তো এইখিনিত আমাৰ কম হৈ যায়। তো এইটোৱে কথা দিয়া আছে, তো মনত ৰাখিবা ইম্পৰ্টেণ্ট হয়। নেক্সট আমাৰ আহিল
সলিউবিলিটি অর্থাৎ দ্রবণীয়তা। তো এইটো মন কৰা একদম সিম্পল লিখা আছে যে এলকহল আৰু ফিনল পানীৰ অণুৰ সৈতে হাইড্ৰোজেন বান্ধনি গঠন কৰিব পাৰে। কেনেদৰে হাইড্ৰোজেন বান্ধনি গঠন কৰিব পাৰে, যে যোনটো আমাৰ ধৰি লোৱা এইটো এলকহলৰ এলকাইল গ্ৰুপ বা ফিনলৰ এৰাইল গ্ৰুপ, ঠিক আছে, আৰু আমাৰ লগত কি থাকিল OH গ্ৰুপ থাকিল। তো ইয়াত কি থাকিব, আমাৰ লোন পেয়াৰৰ ইলেক্ট্ৰন থাকিব, অক্সিজেনত আমাৰ লোন পেয়াৰ ইলেক্ট্ৰন থাকিব, যোনটো অসমীয়াত কয় অনাবদ্ধ ইলেক্ট্ৰন। তো এইখিনিয়ে কি কৰিব, এই হাইড্ৰোজেনৰ সৈতে ওয়াটাৰৰ হাইড্ৰোজেনৰ সৈতে কি কৰিব, ইণ্টাৰেকশ্যন কৰিব, হাইড্ৰোজেন বান্ধনি বনাব। সেম এই লোন পেয়াৰটো থাকি গ'ল, ইও কি কৰিব, বেলেগ হাইড্ৰোজেনৰ সৈতে, বেলেগ ওয়াটাৰৰ হাইড্ৰোজেনৰ সৈতে হাইড্ৰোজেন বান্ধনি বনাব। সেম আমাৰ এই অক্সিজেনটোতো আমাৰ হাইড্ৰোজেন আছে, যেনেদৰে ওয়াটাৰত হাইড্ৰোজেন আছিল, তো ইও হাইড্ৰোজেন বান্ধনিত পাৰ্টিচিপেট কৰিব পাৰে। যেনে আমাৰ ধৰি লোৱা এইটো এটা ওয়াটাৰ, তো ইয়াৰ লোন পেয়াৰৰ লগত আমাৰ কি কৰিব, ইণ্টাৰেকশ্যন কৰিব, হাইড্ৰোজেন বান্ধনি বনাব। তো সেইটো তেনেদৰে কি হৈ যাব, ইয়াত দেখুওৱা হৈছে যে হাইড্ৰোজেন বান্ধনি বনাব। তো হাইড্ৰোজেন বান্ধনিখিনি বনোৱাৰ ফলত কি হৈ যাব, পানী আৰু এলকহল বা ফিনল আৰু পানীৰ মাজত কি থাকিব, এটা ইণ্টাৰেকশ্যন থাকিব, এটা আকৰ্ষী বল থাকিব, আৰু এই আকৰ্ষণ বলটোৰ বাবে কি হৈ যাব, ইহঁত পানীত দ্ৰৱণীয় হৈ যাব। ঠিক আছে, তো নেক্সটখিনি কি আছে আমি পঢ়ি লওঁ, যে এলকাইল বা এৰাইল মূলকৰ আকাৰ ডাঙৰ হোৱাৰ লগে লগে ইহঁতৰ দ্ৰৱণীয়তা কমে। তো ইয়াৰ মূল কাৰণ কি, যে যোনবিলাক আমাৰ হাইড্ৰ'কাৰ্বন থাকে, ধৰি লোৱা এইটো আমাৰ এলকহল আৰু আমাৰ এইটো এটা এলকহল দিছে, ঠিক আছে, তো আমাক কি কৈছে যে এলকাইল বা এৰাইল মূলকৰ, তো এইটো আমাৰ হৈ গ'ল এলকাইল আৰু ইয়াত এইটো আমাৰ এলকাইল, দুটা কাৰ্বনযুক্ত, আৰু ইয়াত আমাৰ চাৰিটা কাৰ্বনযুক্ত। তো যিমানে আমাৰ এলকাইলৰ নাম্বাৰ অফ কাৰ্বন বাঢ়ি যাব বা এলকাইল গ্ৰুপটো যিমানে আমাৰ ডাঙৰ হৈ যাব, সিমানে কি হ'ব, দ্ৰৱণীয়তাটো কমি যাব। এতিয়া দ্ৰৱণীয়তাটো কিয় কমি যাব, তাৰ এটা কাৰণ, দ্ৰৱণীয়তা কিয় হয় সেইটো আমি চালোঁ, যে OHৰ লগত OHৰ পৰা আমি গম পালোঁ যে দ্ৰৱণীয়তাটো হয়। কেনেদৰে হয় আমি ইয়াত দেখা পালোঁ, হাইড্ৰোজেন বান্ধনিৰ কথাটো আমি গম পালোঁ। কিন্তু লগতে এটা কথা আছে যে যিমানে আমাৰ হাইড্ৰ'কাৰ্বনৰ সংখ্যাটো বাঢ়ি যাব, সিমানে আমাৰ কি হ'ব, হাইড্ৰ'কাৰ্বনৰ চেইনপাত যিমানেই দীঘল হৈ যাব, সিমানে কি হ'ব, যে এই হাইড্ৰ'কাৰ্বনখিনিয়ে পানীৰ লগত ইণ্টাৰেকশ্যন কৰিব নোৱাৰে। তো যিমানেই বেছি হ'ব, সিমানেই ইণ্টাৰেকশ্যনটো কমি যাব। তো কমি যোৱাৰ ফলত আমাৰ কি হৈ যাব, ইণ্টাৰেকশ্যনটো যিহেতুকে কৰিব নোৱাৰে, আৰু যিমানেই হাইড্ৰ'কাৰ্বনটো বাঢ়ি যাব, সিমানেই আমাৰ কি হৈ যাব, সি পানীত দ্ৰৱণীয়তাটো সেইভাৱে কমি যাব। তো এইটোৱে কথা। দেন নেক্সট আমাৰ এই উদাহৰণ 7.3। তো উদাহৰণ 7.3 কি দিয়া আছে, যে যৌগবোৰক উত্তলাংকৰ ঊৰ্ধ্বক্ৰমত সজোৱা। তো এনেকুৱা কুৱেশ্যনত কি কৰিবা, যে সদায় ষ্ট্ৰাকচাৰখিনি ড্ৰ কৰিবা, ঠিক আছে। তো আমি প্ৰথমতে এই ষ্ট্ৰাকচাৰটো ড্ৰ কৰোঁ, যে পেণ্টেন 1 তো বণ্ড লাইন ষ্ট্ৰাকচাৰটো বহুত চিম্পল হয়। তো এইটো পেণ্টেন আৰু 1 নম্বৰ পজিশ্যনত আমি এলকহল দি দিলোঁ। দেন নেক্সট বিটো কি আছে, বি আছে, সৰি ঠিক আছে, আমি এই প্ৰথমটোৰ বাবে চাইছোঁ ABCD কয়। তো বিত আমি ধৰি লোৱা যে বিউটেন 1 আছে। তো আমাৰ এইটো বিউটেন 1 2 3 4 চাৰিটা কাৰ্বন বিউটেন হৈ গ'ল। তাৰপিছত 1 নম্বৰ পজিশ্যনত এলকহল দি দিলোঁ। দেন চিত আমি ধৰি লোৱা যে বিউটেন 2 আছে। তো এইটো বিউটেন আৰু তাৰপিছত আমাৰ এলকহল। দেন আমাৰ আছে ইথানল। তো 2 নম্বৰ পজিশ্যনত আমি দি দিলোঁ এইটো ইথানল। তাৰপিছত আমাৰ 5 নম্বৰত থাকিল আমাৰ প্ৰপেন 1 তো এইটো প্ৰপেন আৰু 1 নম্বৰত এলকহল। আৰু 6 নম্বৰত আমাৰ থাকিল মিথানল, ঠিক আছে। তো এইটো আমাৰ হৈ গ'ল মিথানল। তো ইয়াত কি দিছে, যে উতলাংকৰ ঊৰ্ধ্বক্ৰমত সজোৱা। এতিয়া আমি এটা বস্তু পাইছোঁ, যে যিমানেই আমাৰ এই কাৰ্বন চেইনপাত দীঘল হ'ব, হাইড্ৰ'কাৰ্বন চেইনপাত দীঘল হ'ব, সিমানেই কি হ'ব, আমাৰ উতলাংকটো বাঢ়ি যায়। তো আমাৰ সকলোতকৈ কম উতলাংক কাৰ হ'ব, য'ত আমাৰ কাৰ্বন চেইনপাত চুটি। তো তাৰ উত্তৰ হ'ল যে আমাৰ মিথানল, ঠিক আছে। তো ইয়াত দিয়া আছে যে মিথানলৰ সকলোতকৈ কম। দেন আমি নেক্সট যদি চাওঁ, ইথানলৰ তাৰপিছত আহি যাব, কাৰণ ইথানলৰ আৰু মিথানলতকৈ অলপ বেছি, কিন্তু বাকীখিনিতকৈ কম। তো আমাৰ ইথানল আহি গ'ল। তাৰপিছত আমাৰ নেক্সট কি আহি গ'ল, ইয়াত আমাৰ 4টা কাৰ্বনযুক্ত, এইটো বিউটেনৰ, ঠিক আছে, বিউটাইল। ইয়াত 4টা কাৰ্বনযুক্ত, এইটো বিউটেন, ঠিক আছে, এই দুটা বিউটেন, এণ্ড দেন এইটো প্ৰপেন হৈ গ'ল, সৰি এইটো পেণ্টেন হৈ গ'ল, প্ৰথমটো পেণ্টেন, আৰু নেক্সট আমাৰ এইটো হৈছে প্ৰপেন। তো 3টা কাৰ্বনযুক্তটো আমাৰ কি হৈ যাব, আমাৰ নেক্সট আহি যাব। তো আমাৰ এইটো প্ৰপেন 1 আহি গ'ল।
এতিয়া কথাটো হ'ল যে চাৰিটা কাৰ্বনযুক্তৰ মাজত আমি কেনেদৰে কম্পেৰিজন কৰিম যে শাখা শৃংখলৰ সংখ্যা যিমানেই বাঢ়ি যাব সিমানেই আমাৰ কি হৈ যাব উতলাংকটো কমি যাব তো ইয়াত আমাৰ শাখা শৃংখল আছে আৰু এইটোত আমাৰ শাখা শৃংখল নাই তো আমাৰ কি হৈ যাব ইয়াৰ উতলাংক কম আৰু ইয়াৰ উতলাংক বেছি হৈ যাব তো এইটো আমাৰ কি আছিল বিউটেন 2 অল তো বিউটেন 2 অল নেক্সট আহি গ'ল আৰু তাৰ নেক্সট আহি গ'ল বিউটেন 1 অল আৰু শেষত যাৰ কাৰ্বন শৃংখলটো দীঘল আছিল সি আহি গ'ল তো সেইটো হৈ গ'ল পেণ্টেন 1 অল তো সিমিলাৰলি নেক্সটটো কৰিবা তো ইয়াত অলৰেডি সলিউশন দিয়া আছে তো প্ৰেক্টিছ কৰিবা এইটো